নমস্কাৰ বন্ধুসকল, জব আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো ভিডিঅ' আমি আলোচনা কৰিম PNRD অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ বাবে যি বন্ধুসকল মুঠ 1300টা পদৰ বাবে নতুনকৈ নটিফিকেশ্যন আহিছে তাৰ বিষয়ে, তাৰ এক্সাম পেটাৰ্ণ, বাছনি প্ৰক্ৰিয়া আৰু চিলেবাছৰ বিষয়ে বন্ধুসকল এইটো ভিডিঅ' আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত বন্ধুসকল ইয়াৰ নটিফিকেশ্যনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাই লওক। এতিয়া বন্ধুসকল এইটো ভিডিঅ'ত আমি এক্সাম পেটাৰ্ণ, ইয়াৰ বাবে চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব আৰু চিলেবাছৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষলৈ যথেষ্ট ভাল খবৰ এটা আছে। গতিকে দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াৰ বাবে 1004টা পদৰ বাবে আগতে এবাৰ এপ্লাই হৈ গৈছে আৰু তাৰপাছত 370টা নতুন গ্ৰেড 4 পদৰ বাবে এপ্লাই একবাৰ হৈ গৈছিলে, কিন্তু গোটেইখিনি মিলাই পেলাই এইবাৰ 1300টা পদ কৰি পেলাই এইখিনি ইয়াৰ বাবে নটিফিকেশ্যন আহিছে আৰু ইয়াৰ বাবে অতি শীঘ্ৰে এপ্লাইও আৰম্ভ হ'ব। গতিকে আগৰ যি 1004টা পদৰ বাবে চিলেবাছ আছিলে তাৰ বিস্তৃত চিলেবাছখন এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। বন্ধুসকল, আগতে এছিষ্টেণ্ট BDO, GP ছেক্ৰেটাৰী, টেক্স কালেক্টৰ আৰু জুনিয়ৰ এছিষ্টেণ্টৰ বাবে নতুনকৈ 1004টা পদ আছিলে আৰু 370টা নতুন গ্ৰেড 4 পদৰ বাবে এপ্লাই আৰম্ভ হৈ গৈছিলে। কিন্তু এতিয়া বন্ধুসকল নতুনকৈ যি এপ্লাই হ'ব তাত আগৰ এপ্লাই ভেলিড থাকিব নে নাথাকে তাৰ বাবে কোনো কনফাৰ্মেশ্যন পোৱা নাই, যদিও অতি শীঘ্ৰে ইয়াৰ বাবে কনফাৰ্মেশ্যন পোৱা যাব আৰু আপোনালোকে নিশ্চয় ইয়াৰ বাবে জনাম। ইয়াৰ বাবে বন্ধুসকল পদকেইটা কৈছোঁ: এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ BDO, এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ WNC, এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক, গাঁও পঞ্চায়ত ছেক্ৰেটাৰী, টেক্স কালেক্টৰ, কামৰূপ মহৰাৰ জুনিয়ৰ এছিষ্টেণ্ট, এনেকৈ 1004টা পদ আছিলে আৰু 370টা গ্ৰেড 4 পদ আছিলে। এই গোটেইকেইটা পদৰ বাবে বন্ধুসকল এটাই এইবাৰ কমন ৰিটেন টেষ্ট পতা হ'ব। গতিকে মন্ত্ৰীসভাত উল্লেখ কৰিছে যে ইয়াৰ বাবে গ্ৰেড 4ৰ বাবে আৰু বেলেগকৈ এক্সাম অনুষ্ঠিত নহয়। গ্ৰেড 4ৰ বাবে এটা এক্সাম হ'ব আৰু গ্ৰেড 3ৰ বাবে এটা এক্সাম হ'ব গোটেইকেইটা ডিপাৰ্টমেণ্টৰ বাবে। ইয়াৰ বাবে বন্ধুসকল মুঠ 100 নম্বৰৰ OMR বেছড এক্সাম এটা দিব লাগিব আৰু ইয়াত আপোনালোকে 100টা কুৱেশ্যন আনচাৰ উত্তৰ দিব লাগিব, য'ত নিগেটিভ মাৰ্কিং থাকিব বন্ধুসকল 1/2, অৰ্থাৎ এটা ফুল উত্তৰৰ বাবে আপোনালোকে আধা নম্বৰকৈ কটা যাব, অৰ্থাৎ 1/2 আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। আপোনালোকৰ ডিউৰেশ্যন অফ টেষ্ট হৈছে 2 ঘণ্টা। 2 ঘণ্টা আপোনালোকে লাভ কৰিব 100টা প্ৰশ্ন উত্তৰ দিব লাগিব। ইউজ ব্লেক পেন ইউজ কৰিব লাগিব। এইখিনি গোটেইখিনি এক্সাম পেটাৰ্ণৰ গোটেইখিনি নিয়ম দিয়া আছে। বন্ধুসকল আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। ইয়াৰ বাবে চিলেবাছটো আলোচনা কৰিছোঁ, য'ত আপোনালোকৰ ইয়াৰ বাবে ৰিটেন এক্সামৰ বাবে চিলেবাছ হৈছে আপোনালোকৰ লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড আপোনালোকে চাব লাগিব, জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অন আছাম, জিকে চাব লাগিব, অসমৰ ওপৰত বিশেষ ভিত্তি কৰি বেছিকৈ গুৰুত্ব দিব লাগিব, আৰু জেনেৰেল ইংলিছ, আপোনালোকৰ জেনেৰেল ইংলিছ বিশেষকৈ গুৰুত্বপূৰ্ণ, য'ত আপোনালোকৰ 25 নম্বৰকৈ থাকিব। ইয়াৰ বাবে গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ বাবে অকণমান বেলেগ হ'ব বন্ধুসকল। ইয়াৰ বাবে একাউণ্টেঞ্চি এটা এডিশ্যনেল পাৰ্ট থাকিব, য'ত আপোনালোকে যিসকলে গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকে একাউণ্টেঞ্চিটো বেলেগকৈ এটা চিলেবাছত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ পিছত বন্ধুসকল কোৱান্টিটিভ এপ্টিটিউডৰ বাবে যিখিনি টপিক লাগিব সেইখিনি ইয়াতে দিয়া আছে: পাৰ্টনাৰশ্বিপ, এভাৰেজ, LCM, HCF, এনেকৈ আপোনালোকে এই গোটেইকেইটাৰ স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে চাব পাৰে। ইয়াৰ বাবে গোটেইখিনি কৈ থকাটো যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব, গতিকে এইখিনি গোটেইখিনি কৈ থকা নাই। ইয়াৰ বাবে গোটেইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ চাব পাৰে। ইয়াৰ পিছত আহিছোঁ বন্ধুসকল লজিকেল ৰিজনিং, য'ত এইকেইটা টপিক দিয়া আছে। গোটেইকেইটা টপিক আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা লিখি ৰাখিব পাৰে। গতিকে এই টপিককেইটাৰ ভিতৰতে আপোনালোকৰ লজিকেল ৰিজনিঙৰ কুৱেশ্যনখিনি আহিব। এইকেইটা গোটেইকেইটা লজিকেল ৰিজনিঙৰ ভিতৰত পৰিব। ইয়াৰ পিছত দিয়া আছে বন্ধুসকল জেনেৰেল নলেজ। জেনেৰেল নলেজত আপোনালোকে বিশেষকৈ অসমৰ ওপৰত ভিত্তি কৰি যিখিনি জিকে কুৱেশ্যন আহিব সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। হিষ্ট্ৰী, হাৰাপ্পা চিভিলাইজেশ্যন, ভেদিক কালচাৰ, এনেদৰে বিভিন্ন টপিক দিয়া আছে। এই গোটেইকেইটা আহোম কিংডম, এইকেইটা গোটেইখিনি আপোনালোকে জিকেৰ ভিতৰত গোটেইখিনি চাব লাগিব। আহোম কিংডমৰ ওপৰত যথেষ্ট কুৱেশ্যন আহে বন্ধুসকল। ইয়াৰ বাবে গতিকে আপোনালোকে এইখিনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব। ইয়াৰ পিছত বন্ধুসকল বেলেগকৈ এটা টপিক থাকিব জেনেৰেল ইংলিছ, য'ত আপোনালোকে জেনেৰেল ইংলিছৰ গ্ৰামাটিকেল গোটেইখিনি টপিক চাব লাগিব। ইয়াৰ বাবে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। যিকেইটা স্ক্ৰীণত দেখুওৱা গোটেইকেইটা টপিক আপোনালোকৰ জেনেৰেল ইংলিছৰ ভিতৰত পৰিব। গতিকে বন্ধুসকল এইকেইটা হৈছিলে আপোনালোকৰ চিলেবাছৰ ভিতৰত। আপোনালোকৰ এইকেইটা চিলেবাছ আপোনালোকে বিশেষকৈ গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে বন্ধুসকল আগতে উল্লেখ কৰিছোঁ, এটা ভিডিঅ'টোৰ শেষত যিহেতু এটা ভাল খবৰ দিম বুলি কৈছিলোঁ। ভাল খবৰটো ইয়ে যে বন্ধুসকল আপোনালোকৰ যি মন্ত্ৰীসভাত উল্লেখ কৰা মতে 1 লাখ চাকৰি যি দিয়া হৈছিলে, নিযুক্তি প্ৰক্ৰিয়া দিয়া হ'ব বুলি 1 লাখ চাকৰি, তাৰ 50,000 চাকৰি বন্ধুসকল অহা মে' মাহৰ 2022 চনৰ, অৰ্থাৎ মে' মাহৰ আগত কমপ্লিট কৰা হ'ব। অৰ্থাৎ 50,000 পদ
অহা মে' মাহৰ ভিতৰত ইয়াৰ বাবে পূৰণ কৰা হ'ব। গতিকে বন্ধুসকল আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ বাবে এপ্লাইসমূহ অতি শীঘ্ৰে আৰম্ভ হ'ব। আৰু মন্ত্ৰীসভাত নিজেই CM মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই উল্লেখ কৰিছে যে 50,000 পদ মে' মাহৰ ভিতৰতে কমপ্লিট কৰা হ'ব ৰিক্ৰুটমেণ্ট প্ৰচেছ। গতিকে বন্ধুসকল আপোনালোকে প্ৰিপেৰেশ্যন অতি সোনকালে আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ বাবে এপ্লাইসমূহৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বিভিন্ন ন'টিফিকেশ্যনসমূহ পাবলৈ। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।